বিনাকান্দি উন্নয়ন খণ্ডৰ মুৰাজাৰ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ অভিযোগ। পঞ্চায়তৰ উপসভাপতি শাহিনা বেগমৰ স্বামীয়ে সংবাদমেল সম্বোধন কৰি উত্থাপিত কৰিছে এই দুৰ্নীতিৰ অভিযোগ। পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আবণ্টনত খেলিমেলি হোৱা অভিযোগ পঞ্চায়তৰ উপসভাপতিৰ নমিনীৰ। প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অন্য লোকৰ বেংক একাউণ্টত সোমাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন। 14 ফাইনেন্স আৰু MGNৰেগা আঁচনিৰ ৰূপায়ণতো সংঘটিত হৈছে দুৰ্নীতি। এই দুৰ্নীতিৰ প্ৰতিবাদ কৰাত মুৰাজাৰ পঞ্চায়তত উপসভানেত্ৰীৰ বিৰুদ্ধে একাংশই অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ তুলিছে উপসভানেত্ৰীৰ নমিনীগৰাকীয়ে। যিয়েই নহওক কিয় বিনাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ মুৰাজাৰ গাঁও পঞ্চায়তৰ উপসভানেত্ৰীৰ নমিনীয়ে এক সংবাদমেল সম্বোধন কৰি এনেবোৰ দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। বলে আমি সব ওয়ার্ডের পৰা 4-5টা কাম দিও, কিন্তু এইবার কিন্তু কাম আহিছে 16টা আমার জিবির কাম হয়েছে। তাতে আমার 4টা রেভিনিউ আছে, 3টা রেভিনিউ, এটা হল সমাজপুর, এটা মাটিখোলা, এটা হাতীখালি, এটা পদুমনি, 4টা। কিন্তু পদুমনি মাত্র একটা কাম জিবির সোমাইছে আর 15টা কাম এটা রেভিনিউ সোমাইছে সমাজপুরত। এই দুর্নীতি কোনে করেছে বাৰু? এই দুর্নীতি তো পঞ্চায়েতের সব মানুষ জড়িত আছে। কোন কোন? সচিব, GRS, একাউন্টেন্ট আর পঞ্চায়েতখনৰ আমাৰ মহিলা সভাপতি হিচাপে কোনো গুৰুত্ব দিয়া হোৱা নাই। মানে কোনো এটা কাম ল'বলৈ বা এখন মিটিং মাতি এইখিনি কৰা নিজৰ সচিব আৰু সভাপতি মিলি নিজে নিজে সিদ্ধান্ত লয়। ভিডিঅ এইবিলাক বস্তুত অৱগত আছেনে? আমি তো ভিডিঅ' ছাৰকো এনেকৈতো ভিডিঅ'তো যোৱা নহয়। মই নমিনি হিচাপেতো মিটিংতো মোক এলাউ কৰা নহয়, কাৰণ মই গ'লে আপুনি কি আমাক প্ৰশ্ন কৰে, আপুনিতো একো নহয়, প্ৰতিনিধি পঠাম। আমাক বাৰে বাৰে এখানে অসম্মানী কৰি আছে, যেন আপুনিতো প্ৰতিনিধি নহয়। এটা কি বিচাৰে আপুনি? আমি বিচাৰো যে পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব লাগে, দোষী শাস্তি পাব লাগে। ইয়াৰ উচিত তদন্ত বিচাৰে নেকি? 100% বিচাৰো। মুৰাজাৰ পঞ্চায়ত এনেকা 14 ফাইনেন্সৰ এটা ডাঙৰ এটা ইনকুৱাৰী হ'লে সব ওলাই যাব, ক'ত কি গ'ল। ইয়াত উন্নয়ন খণ্ডৰ বিষয়ে কোনোবা বিষয়ে জড়িত থকাৰ সন্দেহ আছে নেকি? এইবোৰতো আমি ক'ব নোৱাৰো। এখন পঞ্চায়তত এজন ছেক্ৰেটাৰী থাকে, এজন GRS থাকে, সব মানুহৰ দায়িত্ব থাকে, চৰকাৰী ইমান টকা দৰমহা থাকে। এইটোতো আমি 5 দিন আমি আগতে কৈছো আপোনাক, আমি পাত্তা নাপাওঁ। আমাৰ উপসভাপতিৰ কোনো গুৰুত্ব নাই। বিগত দিনত যে আপোনালোকে অভিযোগ কৰি আহিছে, বিভাগীয়ভাৱে খণ্ড উন্নয়ন বিষয়ে কোনো গুৰুত্ব দিছে নেকি এই ক্ষেত্ৰত? আমি একো গুৰুত্ব বুলি পোৱা নাই, এনেকুৱাই লাগিছে। এই ঘৰখিনি যেতিয়া আমি আমাৰ সভাপতিক কৈছিলো, সভাপতিয়ে কৈছে মই BDO ছাৰক দিছো, CO ছাৰকো দিছো, কিন্তু এতিয়ালৈকে আমাৰ হিচাপ মতো কোনো ৰিজাল্ট মই পোৱা নাই। এই ক্ষেত্ৰত কি সন্দেহ হয়? সন্দেহটো আৰু কাক সন্দেহ কৰিম, মই নজনা মানুহ। আৰু এটা অভিযোগ আছে যে মুৰাজাৰ গাঁও পঞ্চায়তত চৰকাৰী আৱাসত দুৰ্নীতি হৈছে, অস্তিত্বহীন কিছুমান লোকক গঢ় দিয়া হৈছে, আৱাস দিয়া হৈছে। 100% পকা টকা মানুহে ঘৰ পাইছে, মাষ্টৰ মানুহে ঘৰ পাইছে। মাষ্টৰ মানে চৰকাৰী চাকৰিয়াল, চৰকাৰী চাকৰিয়ালে ঘৰ পাইছিল। চৰকাৰী মানে মানুহজন নাই, মানুহজনৰ মাইকীজনে LP স্কুল চাকৰি কৰে, গম শুনামতে এইজনেও ঘৰ পাইছে। আৰু এনেকুৱাও আছে লেণ্ডলেছ মানুহে ঘৰ পাইছে, লেণ্ডলেছ মানুহে ঘৰ পাইছে। সেইখিনি ঘৰ বনোৱা নাই, কিন্তু পইচাখিনি উঠাই কিবা এটা বাক বাতৰা হৈছে, চব মেম্বাৰখিনি মিলাই। শিক্ষয়িত্ৰীগৰাকীয়ে ঘৰ বনাইছিল নেকি? সেইটো আমি ক'ব নোৱাৰো। কিন্তু ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, কোব্ৰা নিউজ অসম।